জীৱনত বহুত কিবা কিবিয়েই ভাবিলোঁ, ভাবি এটা কথাকে গম পালোঁ যে মোৰ ভাবোঁতে চিন্তুতেই দিন যায়, কামত হ'লে একো এটা নাই। অততে পোত যোৱা বুলি অসমীয়া দেহাৰ কথা আছে নহয়, মোৰ লগতো ঠিক তেনেকুৱাই হৈ আছে। মনেৰে সকলো কামেই কৰোঁ, কিন্তু হাতে কামেহে সকলোবোৰ জিৰো। বহুদিন মূৰত ইউটিউবত মোৰ নিজৰ নামটো চাৰ্চ কৰিলোঁ, POPIKAKATI। পিছে মোৰ এই নামটোৰে যিখনে লাম্বা লিষ্ট ইউটিউবত ওলাল, মানুহে আৰু মোক ক'ত বিচাৰি পাব ইউটিউবত। মোৰ স্বভাৱ আৰু লিষ্ট দেখি এটা কথাই মনতে ভাবিলোঁ, মোৰ নামটো POPIKAKATI ৰখাতকৈ লেজিকেল ৰাখিলেহে যেন বেছি ভাল হ'ব। কাৰণটো বাৰু আপোনাক কৈয়ে দিওঁ, যদি কিবা অনলাইন কৰিব থাকে, কলেজৰ এছাইনমেণ্ট কৰিব থাকে, ফৰ্ম ফিল আপ কৰিব থাকে, অথবা যিয়েই কাম নাথাকক কিয়, মই ইমানেই লেজি যে লাষ্ট মুহূৰ্তলৈ অপেক্ষা কৰিয়েই থাকোঁ। অৱশ্যে সময়ৰ একদম আগমুহূৰ্ততে কামটো বাৰু কিবাকৈহে কৰি পেলাওঁ। অৱশ্যে সৰু থাকোঁতে কোনোবাই যদি কিবা উল্টা পুল্টা নাম দি মাতে তেনেহ'লে বহুত খং উঠিছিল। এতিয়া পিছে একো বেয়া নালাগে, ডাঙৰ হোৱা বাবেই চাগে সকলোবোৰ সহ্য কৰিব পৰা